हेलो गाइस मोर এই নতুন চেনেলটোলৈ আপোনালোক স্বাগতম জনাইছোঁ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো মোৰ প্ৰথম ব্লগ। যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আহক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। গৰম পাইছে যে আমাৰ সোমবাৰৰ পৰা স্কুল বন্ধ দিব গৰমৰ কাৰণে। আপোনালোকে গম পাইছেতো। সেইকাৰণে গৰমৰ বন্ধত ভাবিছোঁ মই ব্লগ ষ্টাৰ্ট কৰি দিওঁ। আপোনালোকে গৰম বন্ধত মই কি কৰিছোঁ আপোনালোকে চাব পাই থাকিব। গম পাইছে এইবোৰ গৰমত কি হৈছে, মানুহ কিমান মৰিছে, আৰু এইদিনতে প্লেন এখন কেছ হৈ লৈ বহুতো মানুহ মৰিছে আৰু গৰমো হৈছে। উত্তাপ গৰমত ফলত মানুহৰ বিভিন্ন বেমাৰ হৈছে আৰু এইদিনত জ্বৰ কাহটো অতিপাত হৈ আছে। আপোনালোকে পানীৰ লগত ইমান খেল কৰি নাথাকিব, নহয়তো আপোনালোকৰ যদি পানীৰ লগত খেল কৰি থাকে তেন্তে আপোনালোকৰ জ্বৰ কাহ হ'ব পাৰে। মোৰো কালিৰ পৰা জ্বৰ হৈছে, সেইকাৰণে আপোনালোকক মই জনাইছোঁ। যদি চেনেলটোলৈ নতুন আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু গৰম বন্ধত আপোনালোকে কোনো পানী চানী চুই খেল ধেমালি কৰিব, কিন্তু পানী চানী চুই ইমান হেৰি কৰি নাথাকিব। আৰু যদি প্ৰায় গছ আছে তেন্তে গছৰ তলত প্ৰায় বহি থাকিব, কাৰণ গছৰ বতাহ আমাৰ বহুত প্ৰয়োজন। আৰু গছ চছ আপোনালোকে ৰুই থাকিব। গছেহে আমাক বায়ু দিয়ে, বায়ু নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। সেইকাৰণে আমি গছ ৰুব লাগে। গছ থাকিলেহে মানুহ জীয়াই থাকিব। গছ যদি নাথাকে তেন্তে মানুহ জীয়াই নাথাকিব। যিটো গাইছ ইমান গৰম নাই, বতৰটো ঠাণ্ডা হৈ আছে। ভাবিছোঁ আজি মই 5বাৰ চিলিম্বাৰ মাৰি চাওঁ। সেইকাৰণে মই মোবাইলটো দাদাক ধৰি দিব দিছোঁ। এয়া ধৰি দিব এতিয়া দাদাই। এয়া দেখিছে, মই এতিয়া চিলিম্বাৰ মাৰিম। আৰু এবাৰ আছে, মই 4বাৰ মাৰিলোঁ এতিয়ালৈকে। পাঁচবাৰ হৈ গৈছে, আপোনালোকে দেখিব পাইছে। সেইটো মইও বহুত কষ্ট। আৰু গৰম বন্ধৰ মই বুকদান মাৰিবৰ কাৰণে মই দুডাল বনাই থৈছোঁ বুকদান মাৰিবৰ কাৰণে। আপোনালোকে দেখিব, এয়া দেখিছে এটা ছাইড বনালোঁ, এয়া পানীত তিয়াই থৈছোঁ। সেই পানীত তিয়াই থ'লে মানে বস্তুটো টান হৈ যায় অলপ, সেইকাৰণে পানীত তিয়াই থৈছোঁ। আপোনালোকে যদি বনায় বেছি টাইম তিয়াই নথ'ব। এদিন থকাৰ পিছত এঘণ্টা বাদ 20 মিনিট তিয়াই থ'ব, তেতিয়াহে বস্তুটো ভাল হৈ যাব। আৰু আপোনালোকে গৰম বন্ধত মই সঁচা কৈছোঁ, আপোনালোকে পানী চানী চুই ইমান খেল কৰি নাথাকিব পানীৰ লগত। আৰু পুখুৰীত যে একেবাৰে গা নুধুব। পুখুৰীত গা ধুলে মানুহৰ জ্বৰ হ'ব পাৰে, কাহ হ'ব পাৰে, পানী লগা হ'ব পাৰে, আপোনালোকে গম পাবই। এয়া নুপুৰ আহি আছে, নুপুৰ হাই কৰি দিয়া, হাই কৰি দিয়া, হাই গাইছ কৈ দিয়া। দেখিছে এয়া নুপুৰ, আমাৰ নুপুৰ ভণ্টি। তোমাৰ নামটো কি কৈ দিয়া? নমস্কাৰ শ্ৰী বিদিশাৰাণী দাস। এয়া সৰু ছোৱালী ইমান বুজি নাপায়, সেইকাৰণে তেনেকৈ কৈছে। গম পাইছে গৰম হৈছে আৰু কি ক'ব, গৰমত থাকিব পৰা নাই। হ'লেও গাটো দিনটোত 5বাৰ ধুলোঁ, জ্বৰ হ'ব পাৰে। সেইটো কাৰণে আপোনালোকে ইমানো গা ধুই নাথাকিব, ধুব ইমানো নুধুব। আজি ভিডিঅ'টো ইমানটা সামৰিছোঁ, ধন্যবাদ।